Hello friends, welcome back to my channel. এইখন হৈছে এখন হাৰ্ড ডিস্ক। হাৰ্ড ডিস্ক কি বস্তু? আসলতেনো কি বস্তু? হাৰ্ড ডিস্ক হৈছে কম্পিউটাৰ বা ল্যাপটপৰ ভিতৰত থকা এটা বস্তু য'ত আপোনাৰ সববিলাক বস্তু জমা হৈ থাকে, যেনেকুৱাকৈ ফাইল, ফটো, ভিডিঅ' এইবিলাক য'ত থাকে সেইখনকে আমি কি বুলি কওঁ? হাৰ্ড ডিস্ক বুলি কওঁ। এই হাৰ্ড ডিস্কখন মই আপোনালোকক কিয় দেখাই আছোঁ আপোনালোকেতো জানেই। মানে কি কৰিম? আমি ইয়াক খুলি চাম। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, মোৰ হাতততো জানেই মোৰ বিখ্যাত স্ক্ৰুড্ৰাইভাৰটোৰ বাহিৰে বেলেগ একো নাই। মই আচলতে বস্তু খোলা মেলাকৈ কিছুমান সেই স্ক্ৰুড্ৰাইভাৰ আৰু কিবা এটা ছেট কিনিম বুলি ভাবি আছোঁ, কিন্তু মই কিনিব পৰা নাই কাৰণ মই গৰীব হওঁ। এইটো খোলাতে মোৰ বেন বাজি গৈছে। আৰু এই টিনখন যে মানে ওপৰতে সেই টিনৰ সেই দিয়া আছেতো, সেইখনে মোৰ মানে হাত কাটো অৱস্থা হৈ গৈছে। তথাপিও মই কিন্তু হাৰ মানা নাই, মই খুলিবলৈ চেষ্টা কৰিয়ে আছোঁ, নিৰন্তৰ প্ৰয়াস। আচলতে এই কোণাটোৰ ইফালে বহুত টাইট আছিল, এইটো স্ক্ৰুটো কিবা মানে একচুৱেলি ছিঙি আছিল। লাষ্টত স্ক্ৰুড্ৰাইভাৰেদি নোৱাৰি কটাৰী দি আৰম্ভ কৰি দিছোঁ, আৰু তাৰপিছত কটাৰী দি কৰি আছোঁ, খুলিব চেষ্টা পাৰাই নাই। তাৰপিছত আৰু লাহে খোলা গ'ল আৰু তামাম স্পীড কৰি দিছোঁ ভিডিঅ'টো, কাৰণ খোলোতে মোৰ বহুত টাইম লাগিছে। এই সোপা চালে আপোনালোকে ব'ৰ হৈ যাব, সেইকাৰণে মই স্পীড কৰি দিছোঁ আৰু ভিডিঅ'টো ফটাফট। তথাপিও দিয়কচোন, কি ক'ম আৰু মই খুলিবই পৰা নাই। হাত চাত কাটিয়ে গ'ল নেকি? আচ্ছা, কেনেকুৱা এইখন ডিস্ক আছে, ডিস্কখন ঘূৰি থাকে আৰু এডাল কাটা, এই কাটাডালে তাৰমানে ডাটাটো ৰিড কৰে। মই যে কাটাডাল টানি আছোঁ, এই ডিস্কখন ঘূৰে আৰু ডাটাটো এনেকৈ ৰিড কৰে। আচ্ছা, খুলি চাওঁ। এইখন ডিস্কখন মই লোহাৰ বুলি ভাবি আছিলোঁ, ভাঙি গ'ল দেখোন। এইখন তাৰমানে আইনাৰ টুকুৰা। এতিয়াহে মই গম পালোঁ এইখন যে আইনাৰ টুকুৰা। মইতো কি বুলি ভাবি আছিলোঁ? মেটেল বুলি ভাবি আছিলোঁ। তো এনেকুৱা ইমান ভিতৰত এনেকুৱা এখন ধুনীয়া আইনাৰ দৰে সেই থাকে, ডিস্ক এখন থাকে আৰু এনেকৈ ঘূৰে। তো এইটোৱে হাৰ্ড ডিস্ক। তো গাইজ, হাৰ্ড ডিস্কটো আপোনালোকে ভালকৈ চাই লওক। ইয়াতে এনেকুৱা ধৰণৰ এখন ডিস্ক থাকে, আৰু এই কাটাডাল যে দেখিছে, এই কাটাডালে আচলতে বস্তুটো এনেকৈ ডিস্কখন ঘূৰিলে ৰিড কৰি পেলাই মানে কম্পিউটাৰৰ প্ৰচেছৰলৈ ডাটাটো পঠাই দিয়ে। এনেকৈ ৰিড কৰে আৰু ৰাইট কৰে। ৰাইট কৰিলে এই কাটাডাল ওপৰত আহে আৰু ইফালে গুচি যায়। গাইজ, যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা মাৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নকওঁ দিয়ক, ছাবস্ক্ৰাইব যদি ভাল লাগে তেতিয়াহে কৰিব। তেতিয়ালৈকে মই আপোনালোকক বাই বাই।